আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আজি আমি ভিডিঅ'টোত আলোচনা কৰিম অৰুণোদয় আঁচনিৰ কাৰণে। অৰুণোদয় আঁচনিখন আপোনালোকে কেনেকৈ লাভ কৰিব পাৰিব, কেনেদৰে আপোনালোকে এপ্লাই কৰিব লাগিব, কেনেদৰে আবেদন কৰিব লাগিব তাৰ বিষয়ে। তো আহক বন্ধুসকল, পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকৰ গুগলটো অন কৰি লয় যিকোনো বস্তু এটা চাবৰ কাৰণে। তো মই জাষ্ট এনেই কিবা এটা ইয়াত টাইপ কৰিলোঁ, অৰুণোদয় স্কিম ফ্ৰম জাষ্ট। আপুনি বেলেগকৈও লিখিব পাৰে। তো পোনপ্ৰথমে আপোনালোকে কি কৰে, আপোনালোকৰ গুগলটো ছাৰ্চ কৰে, কৰি কিনে গুগলটোত চাই যে এপ্লাই কৰিব পাৰি নে নোৱাৰি। তো আহি যায়, ইয়াত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত চাব ইয়াত কেনেদৰে দেখুৱাব। তো বন্ধুসকল, ইয়াত পোনপ্ৰথমে আহি গৈছে অৰুণোদয় গ'ল্ড স্কিম, অৰুণোদয় স্বৰ্ণ আঁচনি, ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্ট, গভৰ্ণমেণ্ট অফ আছাম। তো বন্ধুসকল, ইয়াত আছে হাউ টু এপ্লাই কিবা কিবি। তো বন্ধুসকল, ইয়াত চাওক, ইয়াত এপ্লাই কিবা কিবি আহি গৈছে, আদাৰ্ছ কিবা কিবি, এনেকৈ ধৰ যিখিনি অনলাইনৰ প্ৰচেছ থাকে, অনলাইনৰ বস্তুখিনি ইয়াত আহি যায়। কিন্তু বন্ধুসকল, মই আপোনালোকক কৈ দিব খোজোঁ যে ইয়াত আপোনালোকে অৰুণোদয় যিখন আঁচনি আছে, এই আঁচনিখন আপোনালোকে অনলাইন এপ্লাই কৰিব নোৱাৰিব। তো বন্ধুসকল, ইয়াৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, অৰুণোদয় আঁচনিৰ যিখন ফৰ্ম থাকে, ফৰ্মখন ডাউনলোড কৰি আপোনালোকে আপোনালোকৰ গাঁও পঞ্চায়তত যোগাযোগ কৰিব লাগিব, আপোনাৰ এই যিবিলাক ৱাৰ্ড মেম্বাৰ আছে। তো বন্ধুসকল, চাওক কেনেদৰে আপোনালোকে ফৰ্মখন ডাউনলোড কৰিব। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত যেনেকৈ ফৰ্মটো ডাউনলোড কৰিব লাগে ক'ৰ পৰা, এই লিংকটো মই দি দিম, আপোনালোকে তাৰ পৰা আনিব পাৰে। একচুৱেলি ফৰ্ম ইয়াত দুটা আছে, চাব, মই দুটা ফৰ্ম দেখুৱাই দিম। পোনপ্ৰথমে মই এটা নৰ্মেল ফৰ্ম দেখুৱাই দিম, চাব। এইটো হ'ল পোনপ্ৰথমে আপোনালোকৰ নৰ্মেল ফৰ্মটো, অ'পেন হোৱা নাই। এইটো হ'ল প্ৰতি মাননীয় পঞ্চায়ত সচিব মহোদয়, গাঁও পঞ্চায়ত, জিলা আপোনালোকৰ কি জিলা, বিষয় অৰুণোদয় আঁচনি 2020ৰ বাবে আবেদন, মহাশয় সন্মুখৰ এইখিনি। গতিকে অসম চৰকাৰৰ অৰুণোদয় আঁচনিৰ অধীনত ৰাজসাহায্য পোৱাৰ বাবে আবেদন জনাইছোঁ দয়ালু মহোদয়। এইখিনি হ'ল আপোনালোকৰ পঞ্চায়তত যিখন দিব লাগে। তো বন্ধুসকল, ইয়াৰ যিখন মেইন ফৰ্ম থাকে, সেই মেইন ফৰ্মখন চাব, মই এবাৰ অন কৰি দেখাইছোঁ। এই মেইন ফৰ্মখন হৈছে এই ফৰ্মখন, এইখন হৈছে মেইন আপোনাৰ যিখন ফৰ্ম থাকে। ইয়াত আহিছে কালাৰিং মোডত, কিন্তু আপোনালোকে যেতিয়া জমা দিব তাত আপোনালোকৰ ব্লেক এণ্ড হোৱাইট মোডত আহি যাব। অৰুণোদয় অসম চৰকাৰৰ ইয়াত আহিছে আপোনালোকৰ খণ্ড, নগৰ, স্থানীয় সংস্থা, গাঁও পঞ্চায়ত, গাঁও নাম, বাস কৰা অঞ্চলৰ নাম, আবেদনকাৰীৰ নাম। ইয়াত আপোনালোকে চাওক গোটেই অসমীয়া ভাষাত আছে, গোটেই সহজ, আপোনালোকে এইখিনি ফিল আপ কৰিব পাৰিব। চাওক, এইখিনি এনেকৈ ফৰ্মখন আপোনালোকে ডাউনলোড কৰিব, কৰি কিনে PDF ফাইলটো ডাউনলোড কৰি প্ৰিণ্ট কৰি আপোনালোকৰ যিটো পঞ্চায়ত থাকে, পঞ্চায়তৰ লগত আপোনালোকে যোগাযোগ কৰিব। তো বন্ধুসকল, এই আঁচনিখন এপ্লাই কৰিবলৈ গোটেই সহজ। আৰু এটা কৈ দিওঁ যে এই যিখন আছে অৰুণোদয় আঁচনি, এই আঁচনিখন কেৱল মাত্ৰ মহিলাৰ কাৰণেহে আছে। আৰু এটা কথা কৈ দিওঁ, এই আঁচনিখন অকল মহিলাসকলে আবেদন কৰিব পাৰিব। আৰু এই আঁচনিখনৰ আবেদন কৰিবলৈ হ'লে আপোনালোকৰ বছৰি যিটো আয় থাকে, সেই আয়টো কম হ'ব লাগিব। আৰু আপোনালোকৰ যিখন মৌজাদাৰে দিয়ে ইনকাম চাৰ্টিফিকেট, সেই ইনকাম চাৰ্টিফিকেটখন আপোনালোকে আনিব লাগিব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই। আৰু যদি কিবা নাজানে তেনেহ'লে আপোনালোকে আপোনালোকৰ যিটো আমাৰ ভিডিঅ' আছে, ভিডিঅ'টোৰ কমেণ্ট বক্সত আপোনালোকে সুধিব পাৰে। আৰু বন্ধুসকল, অনলাইন এই আঁচনিখন এতিয়া বৰ্তমান এপ্লাই কৰিব নোৱাৰিব, গতিকে অফলাইন আপোনালোকে এপ্লাই কৰিব। ধন্যবাদ।